আশাইদি নিদিব কেতিয়াবা সৰি পৰা ফলৰ পৰাও নতুন উদ্ভিদৰ জন্ম হয়। আসসালামু আলাইকুম, নমস্কাৰ। নুৰাৰ আণ্টি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই দুটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰথমতে বনাম ঢেকীয়া, এয়া ঘৰৰে ঢেকীয়া টিপিৰ লগতে আছিলে ঘৰত কোমোৰাৰ খাৰ বনাম। এনেদৰে দালি লৈছোঁ, বেহাৰ লৈছোঁ আৰু হাঁহৰ কণী লৈছোঁ আৰু পিঁয়াজ লৈছোঁ আৰু আদা ৰহুন লৈছোঁ। এনেদৰে লৈ পেলাই কুটি ল'লোঁ। কুটি লোৱাৰ পাছত এনেদৰে বহুৱাই দিম। এতিয়া বহুত বেছি বিশেষ আইটেমৰ প্ৰয়োজন নাই, ইনগ্ৰিডিয়েণ্টৰ প্ৰয়োজন নাই, ঘৰত থকা বস্তুৰে বনাব পাৰি খাৰটো। আৰু এনেদৰে ৰহুন অলপ থেতিলাই লওঁ, ৰহুনখিনি এনেদৰে দি পেলাই লগে লগে তাত পিঁয়াজ দিম। পিঁয়াজখিনি দি পেলাই অকণমান নিমখ দিম, নিমখ দি লৰাই দিলে হ'ল। তাৰপিছতে কুটি থোৱা কোমোৰাখিনি এনেদৰে ইয়াত দি দিম, অকণমান লাৰি দি পেলাই তাৰপিছতে পেলাই দিম এই ধুই দিয়া দালিকেইটা দি দিলোঁ। দালিকেইটা দি পেলাই এনেদৰে লৰাই দিলোঁ। লৰাৰ পিছত ইয়াতে দি দিম খাৰ, চৌদা খাৰ, ক'লা খাৰ ব্যৱহাৰ কৰিব পাৰিলে ভাল, যিহেতু ঘৰত ক'লা খাৰ নাছিলে। তাৰপিছত এনেদৰে বেহাৰ দিলোঁ, বেহাৰখিনি দি অকণমান হালধি দিলোঁ। হালধি দিয়াৰ লগে লগে চৌদা আৰু হালধিৰ বিক্ৰিয়া হৈ পেলাই কালাৰটো এনেকুৱা হৈ গ'ল, ভাল হৈ গ'ল, দেখিবলৈ ভাল হ'ল। এতিয়া কেঁচা